এভৰিৱান সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলটোলৈ মই নীলাক্ষী আজি আপোনালোকক ক'বলৈ গৈ আছোঁ হোৱাটছএপত কেনেকৈ মেছেজ ডিলিট কৰাৰ পিছতো চাব পাৰি হয় কেতিয়াবা বহুত প্ৰব্লেম হয় কোনোবা ফ্ৰেণ্ডে আপোনাক মেছেজ দিলে বা পেৰেণ্টছে মেছেজটো লগে লগে ডিলিট কৰি দিয়ে চাবলৈ নাপায় অনলাইন থাকিলেও আজি মই সেই বিষয়ে আপোনালোক এই ভিডিঅ'টো দেখুৱাম ভিডিঅ'টো শেষলৈকে চাব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ মই ইয়াতে মোবাইলত দুটা হোৱাটছএপ চলাইছোঁ কাৰণ মোৰ দুটা মোবাইল নাই গতিকে মই এটাৰ পৰা আনটোলৈ মেছেজ পঠিয়াম মই এইটো হোৱাটছএপ ওপেন কৰিলোঁ ধৰি লওক মই কিবা এটা মেছেজ দিলোঁ হাই হেল্ল' আৰু মেছেজটো দি পেলাই লগে লগে মই ডিলিট কৰি দিলোঁ এতিয়া আমি আনটো হোৱাটছএপত চামগৈ এয়া চাওক লগে লগে ডিলিট হৈ গ'ল আপুনি চাব নেপালে তেতিয়া কি কৰিব আহক আমি আগতে প্ৰথমতে আমি প্লে ষ্টৰটো ওপেন কৰিব লাগিব প্লে ষ্টৰত গৈ আমি এটা এপছ ডাউনলোড কৰিব লাগিব সেইটো হ'ল নটিচেভ NOTISAVE সাৰ্চ কৰিলোঁ যিটো প্ৰথমতেই আহিব সেইটো আপুনি ডাউনলোড কৰি ল'ব এতিয়া মই এইটো ডাউনলোড কৰিছিলোঁ গতিকে মোৰ এইটো ওপেনত আহিছে মই এতিয়া এইটো ওপেন কৰিম ওপেন হোৱাৰ পিছত এনেকুৱা এটা পেজ আহিব আপুনি সেটিংত যাব সেটিংত গৈ পেলাই আপুনি সেভ নটিফিকেশনত যাব নেক্সট নটিচেভত ক্লিক কৰিব বাকি কতো ক্লিক কৰিব নালাগে এতিয়া আমি ব্যাক কৰিম তাৰ পিছত এনেকুৱা এটা পেজ আহিব ইয়াতে আপোনাৰ গোটেইবিলাক নটিফিকেশন অন হৈ আছে যিবিলাক আপোনাৰ মোবাইলত এপছ আছে গতিকে আমাক গোটেইবোৰ নেলাগে আমি অল এপছ নেলাগে গতিকে আমি এটো অফ কৰি দিম আপোনাক যেটো লাগে সেইটো আপুনি অন কৰি ল'ব পাৰিব আপোনাক মেইল লাগিব পাৰে নহলে ফেসবুক লাগিব পাৰে নহলে হোৱাটছআপ এতিয়া মই হোৱাটছআপটো ওপেন কৰি ললো ঠিক আছে মোৰ দুটা হোৱাটছআপ আছে মই দুটা ওপেন কৰি ললো এতিয়া এইটো ব্যাক কৰিলো এতিয়া আমি আকৌ মেছেজ দি চাম মই তিনিটা মেছেজ দিলো আৰু লগে লগে দি পেলাই ডিলিট কৰি দিলো এইটো হোৱাটছআপত চাও মই ইয়াতে মেছেজটো ডিলিট কৰি দিছে মই চাব নাপালো এতিয়া মই নটিচেভত চামগৈ ইয়া চাওক যিকেইটা মেছেজ দিছিলো ইয়াতে থাকি গল মই কিন্তু তাতে ডিলিট কৰি দিছিলো কিন্তু ইয়াতে থাকি গল হাই হেল্ল কি খবৰ মই তিনিটা মেছেজ দিছিলো ওপৰত কিন্তু লিখা আছে দিস মেছেজ ওয়াজ ডিলিটেড মানে এইকেইটা মেছেজ সেইটো হোৱাটছআপৰ পৰা ডিলিট কৰা হৈছে সেইকাৰণে এনেকৈ লিখা আছে গতিকে গাইস এনেকৈ ডিলিট কৰা মেছেজ চাব পাৰি এইটো এপছত আপোনালোকে ডাউনলোড কৰি লওক যদিহে ভাল লাগিলে মোৰ ভিডিওটো তেনেহলে লাইক কৰক শেয়াৰ কৰি দিয়ক আনৰো সুবিধা হ'ব আপোনাৰ লগতে আৰু যদি মোৰ নতুনকৈ ভিডিওটো চাইছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং